Welcome back guys, welcome to my new blog. আজিৰ ভিডিঅ'টো একদম তাবাহি হ'ব, একদম তাবাহি কৰাৰ আগতে গাড়ীখন অলপ ধুব লাগিব। বহুত লেতেৰা হৈছে, একদম বানপানীৰ পৰা একদম গাড়ীখন ধুৱাই নাই। এতিয়া ৰ'দ দিছে, গাড়ীখন ধুব লাগিব। এতিয়া বহুত লেতেৰা হৈছে। এই এক্সস্টৰ নাটটো বাৰে বাৰে ঢিলা হৈ থাকে, টাইট কৰিলে ঢিলা হৈ যায়। আৰু এই চেঞ্জ পকেটডালো মানে একদম হৈ গৈছে, হুইলি মাৰাতে একদম নতুন লগাব লাগিব নেক্সট মাহত দিয়া। আৰু ইয়াত চাওক গাইছ, মটৰে নোহোৱা হৈ আছে। বানপানীত মটৰত পানী সোমাই একদম মটৰ বেয়া হৈ গৈছিল, মানে সেইকাৰণে এতিয়া ভাল কৰিব দিছে। মামাহঁতৰ ঘৰত যাই গাড়ীখন ধুব লাগিব। এতিয়া মটৰটো বেয়া আছে না আমাৰো, সেইকাৰণে। গাইছ, মামাহঁতৰ ঘৰ বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা 200 মিটাৰমান হয়। এইটো পালোৱে ঘৰ, আহি পালোঁ মামাহঁতৰ ঘৰ। ফাইনেলি গাইজ হৈ গ'ল, ৰকিক গা ধুৱাই দিলোঁ। এতিয়া ৰকিৰ স্পীড টেষ্ট কৰিব লাগিব, 0 to 100 কিমান টাইমৰ ভিতৰত উঠি যায়। পাগলাদিয়া নদীটো চাওক, দুদিন আগতে বানপানী হওঁতে ইমান পানী হৈছিলে, এতিয়া চাওক পানীয়ে নাই, নদী একদম খালী হৈ আছে। গাইজ আগত চোৱা ৰাস্তা আছিলে না তাতে, ৰাস্তাটো চাওক, ৰাস্তা বানপানীয়ে ভাঙি পেলাইছে একদম। এয়া বাঁহৰ দলং দিব লগা হৈ গৈছে সেইকাৰণে। ফাইনেলি গাইজ আহি পালোঁ নেশ্যনেল হাইৱে এণ্ড বানেকুচি চাহ। আৰু আজি ৱেডাৰ চোৱা, কি ধুনীয়া ৱেডাৰ হৈ আছে একদম। Three, 2, 1, go!